আমি সেশন আরম্ভ করি। অনুরোধ করেছো আমার বিভাগীয় মশাহারি দামরিয়া স্পষ্টীকরণ 295 untuk komponen pertama sampai komponen dia itu money assessment kan benar kan dia excess duty penalty others performance lagi dia ini beberapa sementara जाहैबाय थांनाय समफोरावबो जों बेयाव नुनो मोनदोंमोन जे 2013 12 13फोराव बे 12 13नि खोथाखौ बेयाव उल्लेख खालामाखै जास्ट मोनथामनिखौ बिनिखाय जोङो बे मोनथामनि जेसेबांनि जोंहा एक्साइज डिउटियाव जा कालेक्सन जादों बेखौ जोङो होनाय जाबाय आरो लोगोसे नैबे बे कम्पाउन्ड फाइना दुनियानि जिउआबो आरो बेवहाय ओरैबायदि गाज्रि अबस्था सोलिनांगौ सिगाङाव जोंनि खेत्रआव माने लाइन हटेलनिफ्राय आरम्भ खालामनानै गय दखाननिफ्राय आरम्भ खालामनानै गामि गामि माने आबहावा गासिबो दुइ नम्बर जुग बेवहाय दिनै जायफ्रा एक्साइज डिउटियाव दङ अफिसारफोर दङ सिगाङाव बिथांमोना बिनिखौ लायाखै ইয়ারমার পড়ানা কিন্তু প্রত্যেক বছরে যেদিকে হিসাবে আমি পয়সাটা দিয়ে থাকিছি এনজিওর খবর কারণে ইয়ারমার পড়া খুব প্রয়োজন আছে এই বছর পড়া ইয়ারমার बेवहाय आङो बबे बबे जायगायाव होननानैबो सोंनाय जादोंमोन नाथाय बिनि फिननायखौ मोननाय जायाखै आरोबाव नैबेवहाय जे दाथाय साननाय होननानै बुंदों बे दाथाय साननाया हाथाय साननाय होननानै आं बेवहाय लिरदोंमोन सोंनायाव नाथाय बे गोरोन्थि जादों बेनिखायनो आं बेवहाय साप्लिमेन्टारि कुइसन हिसाबै सोंदेरनो सानबाय जोंनि जे नैबे बिटिसि आर्मि बडिउइल फर प्राइमार लिड हिसाबै पार्टि होनाय जादों बे पार्टि होनायाव बे बिटिसि सरकारनिफ्राय बे डिपार्टमेन्टनिफ्राय बे खेलाखौ सालायनायनि आर्मि बडिउइल फुटबल प्रिमियार लीगৰ कमान्डार বিটিসি এটা আলোচনা করেছিল ইহঁতে বছৰে বছৰে মানে ফুটবল লিগ বনোৱাৰ কাৰণে চেষ্টা চলাইছিল আৰ্মি তৰফৰ পৰা 10 লাখ আৰু PWD বা BNRD বা এক্সাইজ আছে তো আমি এই কারণে সেদিন আমার মাজত আলোচনা হৈছিল কাউন্সিলত যে ইয়াত আমাৰ MCL সকলোকো আমি অনুৰোধ জনাম যে আপোনালোকেও প্ৰেজেণ্ট থাকক তেতিয়া PWD ডিপাৰ্টমেণ্টত ক'ত কি প্ৰব্লেম হৈছে বা লেণ্ডৰ ক্ষেত্ৰত প্ৰেছাৰ দিনাৰ ক্ষেত্ৰত বা প্ৰচেছৰ ক্ষেত্ৰত বা পাৰ্মিশ্যনৰ ক্ষেত্ৰত কি অসুবিধা হৈছে কিহৰ কাৰণে লেট হৈছে আজি এক্সাইজ ডিপাৰ্টমেণ্টে অনাৰেবল MCL সকলক আমি অনুৰোধ কৰিছোঁ যিহেতু আমি এপ্ৰিল 1 উইক 2 বা 3 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম কিন্তু আপোনালোকক ফৰ্মেলি আমি জনাম আপোনালোকে প্ৰেজেণ্ট থাকিলে আৰু আলোচনাত আৰু বেছি ভাল হ'ব আৰু আমাৰ গোটেই ডিপাৰ্টমেণ্টত মানে ডিষ্ট্ৰিক্ট লেভেলৰ যিখিনি অফিচাৰ ইহঁতে থাকিব আৰু আমাৰ BTC ছেক্ৰেটাৰীটৰ OSD হওক ছেক্ৰেটাৰী হওক ইহঁতেই থাকিব তো ইয়াত আমি এবাৰ যদি এনেকুৱা ৰিভিউ মিটিং কৰিব পাৰে তেতিয়া বস্তুবিলাক চব ক্লিয়াৰ হৈ যাব আমি এনেকুৱা ৰিভিউ মিটিং কৰাটো 2 বছৰ বেছি হ'ল মই দুবাৰমান কৰি দিয়া হ'ল কিন্তু আজিলৈকে মই এই ৰিভিউ মিটিংটো মই কৰিব পৰা নাই মুঠতে আপোনালোকক আমি অনুৰোধ কৰিছোঁ এইটো গোটেই ডিপাৰ্টমেণ্টটো ৰিভিউ কৰিবৰ কাৰণে আজি হাউচত মই সকলো মেম্বাৰক অনুৰোধ কৰিছোঁ বা জনাই দিছোঁ যে এপ্ৰিল 1 উইকত আমি ককাজাৰৰ পৰা আৰম্ভ কৰি ওদালগুৰিলৈকে ডিষ্ট্ৰিক্ট ৱাইজ অফিচাৰসকলক লৈ পেলাই মই এটা ৰিভিউ মিটিং কৰিম বুলি কৈছোঁ তো ইয়াত মই সকলো MCL আৰু EMসকলক মই অনুৰোধ কৰিছোঁ যে যিহেতু আমাৰ প্ৰত্যেকটা ডিপাৰ্টমেণ্টতে কামবিলাক কেনেকৈ হৈছে কি প্ৰগ্ৰেছ হৈছে হোৱা নাই আৰু কিয় হোৱা নাই এইবিলাক গোটেই ডিটেইলছটো ৰিভিউ কৰিবৰ কাৰণে এই মিটিংটো আহ্বান কৰা হৈছে তো ড্ৰেজিং ফেষ্টিভেলটো একচুৱেলি কৰিব নালাগিছিলে আৰু ফেষ্টিভেল হিচাপে যি ধৰণে অৰ্গেনাইজ কৰিছিলে কিন্তু উল্টা হৈ গৈছে
তাতে বিশেষকৈ এইটো ফেষ্টিভেলত ঘোঁৰা মদৰে বিজনেছ হৈছে তাত আৰু যিসকলে ইয়াত ফুৰিবলৈ আহিছে তেখেতসকলে সকলোৱে মদ খাই পেলাই নিজৰ মানে চেন্সটো নাই ঠিকমতে ৰাখিব পৰা নাই যাৰ কাৰণে কিছুমান এণ্টি ছ'চিয়েল এক্টিভিটিছবিলাক হৈ গৈছে এই যে এটা কিবা দিছিলে হেলিকপ্টাৰ ৰাইডিং তাতে তেওঁলোকে এই হেলিকপ্টাৰ ৰাইডিং কৰিবৰ কাৰণে মাক দেউতাকে যিটো উপাৰ্জন কৰিছিল সেই টকাখিনি ঘৰত গৈ মানে জবৰদস্ত কৰি পেলাই গাড়ী লৈ আনি পেলাই এই হেলিকপ্টাৰ ৰাইডিং কৰিছে আৰু তাতে এক্সপ্লইটেশ্যনৰ উদ্দেশ্য খোৱাৰ উদ্দেশ্য হৈছে কি তাত মানে আধা ঘণ্টা ফুৰোৱাৰ কথা আছিলে কিন্তু তেওঁলোকে 3 মিনিট 5 মিনিটৰ ভিতৰত 3,000 টকা লৈ পেলাইছে আৰু সেই বাজেটটো ৰেডিমেড বাজেট অসম চৰকাৰে BTCৰ 32 লক্ষ জনসাধাৰণৰ উন্নয়নৰ কাৰণে যিমান পইচা পাব লাগিছিল দিব লাগিছিল পপুলেশ্যন ৰেচিঅ' হিচাপে যিমান দিব লাগিছিল 12% কৰি সেই পইচাটো আজিলৈকে দিয়া নাই 2007 চনৰ পৰা আজিলৈকে এপ্ৰক্সিমেটলি 18,000 কোটি BTC অঞ্চলে পাব লগা আছিল কিন্তু আজিলৈকে 2018লৈকে 2007 চনৰ পৰা 18লৈকে যিখিনি বাজেটত আমি দেখিছোঁ ইয়াত 18,000 কোটি টকা পাব লাগিছিল কিন্তু ইয়াত অকল মাত্ৰ দিছে 3,600 অন্যায়ভাৱে BTCক